নমস্কাৰ। অনলাইন একাডেমি অসমলৈ স্বাগতম জনাইছোঁ। আজি আমি 10মান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ কবি ৰঘুনাথ চৌধুৰীদেৱৰ প্ৰশস্তি কবিতাটিৰ সম্পৰ্কত আলোচনা কৰিম। আলোচনাৰ আৰম্ভণিতে আমি ক'ব বিচাৰিছোঁ যে সাহিত্য বিষয়ৰ ক্ষেত্ৰত গদ্যই হওক বা কবিতাই হওক, ইয়াৰ সৰব পঠনেহে বিষয়বস্তু অৰ্থবহ আৰু মনোগ্ৰাহী কৰি তুলিব পাৰে। সেয়ে প্ৰথমে আমি কবিতাটিৰ সৰব পঠন কৰিবলৈ চেষ্টা কৰোঁ আহা। প্ৰশস্তি, কবি ৰঘুনাথ চৌধুৰী। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, দশোদিশ উদ্ভাসিত কৰি, নৱ কিশলয় দলে চামৰ ধুলাই, প্ৰকৃতিক আনিলে সাদৰি। কবিচিত্তহাৰী যত ফুল্ল কুসুমৰ, আনন্দত প্ৰাণ তলমল, মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। উঠে তৰু শিৰে শিৰে বন বিহংগৰ, ছন্দ ভৰা সুমধুৰ টান, জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। কৰিদীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ, শেষ হ'ল মহাকাল ৰাত্ৰি। উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তিপথ যাত্ৰী। মোহন কিচক বেনু অনাহত ছন্দে, গাই মহামহিমৰ গান, মোহ তন্দ্ৰালস তেজী উঠা ভক্তবৃন্দ, সুন্দৰৰ কৰা ৰূপ ধ্যান। এতিয়া আমি কবিতাটিৰ জটিল অৰ্থসমূহ আলোচনা কৰিম। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা কৰা বা বন্দনা কৰা বা গুণানুকীৰ্তন কৰা। অন্তৰিক্ষৰ অৰ্থ হৈছে আকাশ, যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়। উষা, সূৰ্য। ঋত্বিক, ঋতুযাজক বা পুৰোহিত, অৰ্থাৎ যি মহান পুৰুষে গভীৰ সাধনাৰ যোগেদি গভীৰ আধ্যাত্মিক উপলব্ধি লাভ কৰিব পাৰে। কালৰাত্ৰি, আন্ধাৰ ৰাতি। কিশলয়, কুঁহিপাত, গজালি বা কুঁহ। কিচক বেনু। কিচক নামৰ এবিধ বাঁহ আছে, যি বাঁহৰ জৰিয়তে এবিধ বাঁহী তৈয়াৰ কৰা হয়, যাক কিচক বেনু বুলি কোৱা হয়। কুমকুম, প্ৰসাধন সামগ্ৰী বিশেষ, অৰ্থাৎ সৌন্দৰ্য বৰ্ধনৰ বাবে কুমকুম ব্যৱহাৰ কৰা হয়। কুসুম, ফুল। ক্লেদ, গেলা মলযুক্ত পানী অথবা পুতি দুৰ্গন্ধময় বোকা পানী। চামৰ, চোঁৱৰ। চুঁৱৰী পহুৰ নেজৰ নোমৰ পৰা বাঁহ দিবৰ বাবে বা বতাহ দিবৰ বাবে এবিধ বিচনী তৈয়াৰ কৰি লোৱা হয়, যাক চামৰ বুলি কোৱা হয়। চিত্তহাৰী। চিত্ত মানে মন, অৰ্থাৎ মন প্ৰাণ যি সৰি নিব পাৰে, সি হৈছে চিত্তহাৰী। তন্দ্ৰালস। তন্দ্ৰা মানে হৈছে টোপনি, অৰ্থাৎ টোপনিৰ বাবে শ্ৰান্ত ক্লান্ত অৱস্থাই হৈছে তন্দ্ৰালস। তেজী, ত্যাগ কৰি। টান, সুৰ বা ৰাগ। দীৰ্ণ, ভাগি ছিগি যোৱা বা ধ্বংস হৈ যোৱা। পৰিমল, সুগন্ধ। পুঞ্জীভূত, সঞ্চিত বা জমা হৈ থকা। ফুল্ল, ফুলি উঠা। পাহি মেলা ফুল,
বসুধা পৃথিৱী বা বসুমতী, বিহংগ বিহগ বা চৰাই বা পক্ষী, মহামহিম অতিশয় গৌৰৱান্বিত বা খ্যাতিমন্ত লোক, ৰঞ্জিলে ৰঙীন কৰিলে বা পোহৰ কৰিলে। এতিয়া আমি কবিতাটিৰ প্ৰতিটো স্তৱক বিশ্লেষণ কৰিম। এই কবিতাটিত কবিয়ে প্ৰকৃতিৰ এক নিতুল ৰূপ অৰ্থাৎ এক মনোমোহা ছবি অংকন কৰিছে। সেই ছবি কবিতাৰ আৰম্ভণি স্তৱকতেই প্ৰকাশ লাভ কৰিছে। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বসুধা, দশোদিশ উদ্ভাসিত কৰি, নৱ কিশলয় দলে চামৰ ধুলাই, প্ৰকৃতিক আনিলে সাদৰি। ইয়াত কোৱা হৈছে সূৰুজৰ হেঙুলীয়া ৰহনে পৃথিৱীৰ দশোদিশ উজ্বলাই তুলিছে। গছৰ নতুন কুঁহিপাতবোৰে যেন সুঁৱৰৰ বা দি প্ৰকৃতিক সম্ভাষণ জনাইছে। কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ, আনন্দত প্ৰাণ তলমল, মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। কবিৰ মন হৰিণীয়া ফুলৰ পাহিবোৰৰ আনন্দত মন প্ৰাণ মতলীয়া। যদিওবা ৰবাব টেঙাৰ ফুল মন্দিৰৰ পূজাত ব্যৱহৃত নহয়, তথাপি সেই ফুলৰ যেন আছে এক প্ৰেমময় সুগন্ধি। সেই ৰবাব ফুলেও প্ৰেমৰ সুগন্ধ বিয়পাই দিছে চাৰিওফালে। উঠে তৰু শিৰে শিৰে বন বিহংগৰ, ছন্দ ভৰা সুমধুৰ টান, জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। অৰ্থাৎ গছলতিকাৰ ডালে পাতে পক্ষীৰ সুমধুৰ সংগীতে যেন পানী মাটি আকাশ সকলোতে দেৱতাৰ সন্ধান বা বন্দনা কৰিছে। কৰিদীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ, শেষ হ'ল মহাকাল ৰাত্ৰি, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তিপথ যাত্ৰী। প্ৰকৃতিত পুঞ্জীভূত হৈ থকা পুতি দুৰ্গন্ধযুক্ত বোকা পানীবোৰ কাল ৰাত্ৰিৰ শেষত যিদিনা নোহোৱা হ'ব, সিদিনা অমৃতৰ সন্তান মানুহক মুক্তিৰ পথ বিচাৰি জাগি উঠিবলৈ কবিয়ে আহ্বান জনাইছে। মোহন কিচক বেনু অনাহত ছন্দে, গাই মহামহিমৰ গান, মোহ তন্দ্ৰালসতে যি উঠা ভক্তবৃন্দ, সুন্দৰৰ কৰা ৰূপ ধ্যান। কবিতাটিৰ এই শেষ স্তৱকত প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত নেদেখাজনৰ অস্তিত্ব আৰু ঈশ্বৰ ভক্তিৰ এক সুৰ শুনা যায়। সুমধুৰ কিচক বাঁহীৰ সুৰে এক অদৃশ্য শক্তিৰ গৰিমা প্ৰকাশ কৰিছে। সেয়ে কবিয়ে ভক্তসকলক মায়া মোহৰ নিদ্ৰা ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে। এতিয়া আমি কবিতাটিৰ মূল ভাৱ অংশ বিশ্লেষণ কৰিম। প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ অনুপম সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা, বন্দনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। চাৰিওফালে ফুলি উঠা ফুলবোৰৰ প্ৰাণ আনন্দত উপচি পৰিছে। চৰাই চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰ সন্ধান কৰিছে। কাল ৰাত্ৰিৰ শেষত কবিয়ে অমৃতৰ সন্তান মানুহক মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। কিচক বাঁহীৰ সুৰে বতাহত স্ৰষ্টাৰ গান গাইছে। মায়া মোহৰ নিদ্ৰা ত্যাগ কৰি কবিয়ে ভক্তবৃন্দক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি ফুৰিছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটিত ঈশ্বৰ ভক্তিৰ স্বৰূপ প্ৰকাশ পাইছে। এক আধ্যাত্মিক সুৰে
কবিতাটোত এক গভীৰ অনুভূতিৰ সঞ্চাৰ কৰিছে। এইখিনিতে আমি প্ৰশস্তি কবিতাটিৰ কবি ৰঘুনাথ চৌধাৰীদেৱৰ বিষয়ে কিছু আলোচনা কৰিম। ৰঘুনাথ চৌধাৰীদেৱৰ জন্ম হৈছিল 1879 চনত বৰ্তমান নলবাৰী জিলাৰ লাওপাৰা গাঁৱত। তেখেতৰ পিতৃ আছিল ভোলানাথ চৌধাৰী। সৰুতেই ভৰিত দুখ পাই চিৰদিনৰ কাৰণে তেওঁ ঘূণীয়া হৈছিল। গুৱাহাটীৰ এখন বিদ্যালয়ত 8ম শ্ৰেণীলৈকে পঢ়ি বিদ্যালয়ৰ কঠোৰ শাসনত অতিষ্ঠ হৈ বিদ্যালয় ত্যাগ কৰে। ঘৰতে তেওঁ সংস্কৃত আৰু বাংলা সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভ কৰে। কেইবছৰমান শিক্ষকতা কৰি পিছত সেই বৃত্তিও ত্যাগ কৰি কৃষি কৰ্মৰ লগতে সাহিত্য সেৱাত মনোনিৱেশ কৰে। ৰঘুনাথ চৌধাৰীয়ে গুৱাহাটীৰ পৰা প্ৰকাশিত জোনাকী কাকতৰ সহকাৰী সম্পাদক আৰু মইনা, জয়ন্তী আৰু সুৰভি কাকতৰ সম্পাদনা কৰিছিল। ৰঘুনাথ চৌধাৰীদেৱে জোনাকী কাকতৰ মাজেদিয়েই কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু আলোচনী, বাঁহী আদিত বহু কবিতা প্ৰকাশ পায়। তেখেতৰ কবিতা পুথিবোৰ হ'ল সাদৰী 1910, কেতেকী 1918, কাৰবালা 1923, দহিকতৰা 1931, নৱমল্লিকা 1958 আৰু মোনাই বৰাগী। ইয়াৰ পাছতে পচতীয়া নামে এখনি গল্পৰ পুথিও প্ৰকাশিত হয়। চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা ৰচনা কৰাৰ বাবে তেখেতক বিহুগী কবি আখ্যা দিয়া হয়। 1935 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ তেওঁ সভাপতি আছিল। 1968 চনত এইজনা কবিৰ দেহাৱসান ঘটে। এতিয়া আমি কবিতাটিৰ প্ৰশ্নোত্তৰ শিতানলৈ আহিব খুজিছোঁ। কবিতাটিত হ'বলগীয়া অতি শ্ৰম প্ৰশ্নকেইটাৰ উত্তৰ এনেধৰণৰ হ'ব। 1 নম্বৰ প্ৰশ্ন ক, ৰঘুনাথ চৌধাৰীক কি বুলি জনা যায়? উত্তৰ, বিহুগী কবি। খ নম্বৰ প্ৰশ্ন, ৰঘুনাথ চৌধাৰীৰ দুখন কবিতা পুথিৰ নাম লিখা। ইয়াৰ উত্তৰত আমি ক'ব পাৰোঁ সাদৰী আৰু কেতেকী। গ নম্বৰ প্ৰশ্ন, প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে? উত্তৰ, সূৰুজৰ হেঙুলি ৰহন আৰু গছৰ কুঁহিপাতৰ কোমল বতাহে। ঘ, মন্দিৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰ হ'ব ৰবাব ফুলে। ঙ নম্বৰ প্ৰশ্ন, জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? উত্তৰ, জল, স্থল আৰু অন্তৰিক্ষ বা আকাশত। 5 প্ৰশ্ন, মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰ, কৃষক বেণুৰ সুমধুৰ সুৰে। ইয়াৰ পাছতে চমু প্ৰশ্নৰ উত্তৰত 2 নম্বৰ প্ৰশ্ন, কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা? উত্তৰ, কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন সমল যেনে সূৰ্য, কোমল কুঁহিপাতে পূৰ্ণ গছ লতিকা, ফুল, চৰাইৰ সুমধুৰ সংগীত, জল, স্থল, অন্তৰিক্ষ আৰু কৃষকবাহীৰ সুৰ ইত্যাদি অন্তৰ্ভুক্ত কৰিছে। 3 নম্বৰ প্ৰশ্ন, কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? উত্তৰ, প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ এক অনন্য ৰূপৰ আৰাধনা কৰিছে। এই সুন্দৰৰ আৰাধনাৰ মাজেদি কবিয়ে এক অদৃশ্য শক্তি বা ঐশ্বৰিক শক্তিৰ অস্তিত্ব অনুভৱ কৰিছে, যাৰ জৰিয়তে
কাল ৰাত্ৰিৰ শেষত মায়া মোহ ত্যাগ কৰি মানুহে মুক্তিৰ পথ বিচাৰি ল'ব পাৰে। 4 নম্বৰ প্ৰশ্ন, কবিতাটোত প্ৰকৃতিৰ ক্ষুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। ইয়াৰ উত্তৰ, প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ এক অনন্য ৰূপ অংকন কৰিছে। প্ৰতিটো সুন্দৰ ছবি বা প্ৰতিটো সুমধুৰ সংগীতে যিদৰে সকলোৰে অন্তৰাত্মাক এক আলোড়ন সৃষ্টি কৰিব পাৰে, সেইদৰে প্ৰকৃতিৰ সকলো সুন্দৰতাৰ মাজতে এক ঐকান্তিক সুন্দৰৰ আৰাধনাৰ উদয় হয়। সুন্দৰৰ অনন্য ৰূপ যেন এক ঐশ্বৰিক শক্তিৰ প্ৰকাশ, য'ত ভক্তিৰ আৱিৰ্ভাৱ ঘটে। সেই সুন্দৰেই মানৱক লৈ যায় এক গভীৰ আধ্যাত্মিক জগতলৈ। 7 নম্বৰ প্ৰশ্ন, সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। উত্তৰ, প্ৰশস্তি কবিতাটোত কবিয়ে ভক্তসকলক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে, কিয়নো প্ৰকৃতিৰ অনুপম সুন্দৰতাৰ মাজতে লুকাই থাকে এক অনন্ত ঐশ্বৰিক শক্তি, যি মানৱক মুক্তিৰ পথৰ সন্ধান দিয়ে। মায়াৰ মোহ ত্যাগ কৰি সুন্দৰক একান্ত আৰাধনা কৰিলে মুক্তি লাভ সম্ভৱ হয়। ইয়াৰ পাছতেই যিকোনো বিশ্লেষণাত্মক প্ৰশ্নোত্তৰ আমাৰ প্ৰতিটো স্তৱকৰ বিস্তৃত ভাঙনিতে পোৱা যাব।